আমাৰ পাছফালটো বহুত দিন হ'লে চাফাই কৰা নাই। আজি ভাবিলোঁ অকণমান সময় পাওঁতে চাফা কৰি দিওঁ। এইখিনি ওপৰতে এখন খিৰিকী আছে, মানে পেকেট কিবা কিবি ওলালে ওপৰত দিয়ে পেলাই দিওঁ, ঘূৰি আহি নাথাকোঁ এলাহতে। এতিয়া চাগে আপোনালোকে মোক ভাবিব এইজনী কম এলেহুৱা নে, যি বুলিয়ে নাভাবক, কিন্তু এনেকৈ এপাক গোটেই ঘৰটো ঘূৰি অহা কিন্তু ধেমালি কথা নহয় মোৰ বাবে। সেয়েহে যিমান পাৰোঁ শ্বৰ্টকাটত কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ, ওপৰৰ পৰাই পেলাই দিওঁ, কেতিয়াবা আকৌ এদিন সময় পালে চাফা কৰিম বুলি। সেয়েহে দিনটো আজি পৰি গ'লে অলপ বোলো চাফা কৰি দিওঁ, যিহেতু এতিয়া গছ বনবোৰ অলপ কমকৈ হ'ব খৰালি দিন অহাৰ কাৰণে। কিন্তু যেতিয়া বাৰিষা দিন আছিলে ইমান যে বন আৰু জংঘলে আগুৰি ধৰে, পিছফালটো আহিবলৈকে বাট নাথাকে। আৰু জোখৰ পৰাটো ক'বই নালাগে, বহুত বেছি ভয় লাগে, কাৰণ ইফালে খুৰীহঁতৰ ঘৰটো আৰু ইফালে আমাৰটো হয়। গোটেই দুইখন বাৰীৰ চেপটো লগ লাগি মানে একদম এখন হাবিয়ে হৈ থাকে। আজি আকৌ ৰ'দটো বহুত ধুনীয়া, সেয়েহে বোলো চাফাকৈ অকণমান কৰি দিওঁ, লগতে জুই লগাই দিওঁ যাব।